নমস্কাৰ ছাত্ৰসকল তোমালোকক আৰে ক্লাছ আমাৰ চেনেলটো লগৰ স্বাগতম জনাইছো। আজি ভিডিঅ'ত ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ চেপ্টাৰ 3 অণু আৰু পৰমাণুৰ কেইটামান MCQ ওপৰত আলোচনা কৰিম। ছাত্ৰসকল তোমালোকৰ ইংৰাজী, গণিত, সায়েন্স আৰু সোশ্যাল সায়েন্সৰ MCQ ওপৰত বহুত কেইটা ভিডিঅ' দিয়া হৈছে। গতিকে যিসকল ছাত্ৰসকলে সেই ভিডিঅ'কেইটা চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংক বা আই বটনত ক্লিক কৰি পেলাই বা প্লেলিষ্টত গৈ পেলাই তোমালোকে সেই ভিডিঅ'কেইটা চাব পাৰিবা। এতিয়া আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো চাওঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল নাইট্ৰজেনৰ দ্বাৰা বহুতো অক্সাইড গঠনৰ ব্যাখ্যা কৰা নিয়মবোৰ হ'ল। কি কৈছে? নাইট্ৰজেনৰ দ্বাৰা বহুতো অক্সাইড গঠনৰ ব্যাখ্যা কৰা নিয়মবোৰ হ'ল। গতিকে ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব অপশ্যন খ, একাধিক অনুপাতৰ নিয়ম। তাৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 2, কোনবোৰ জোৰ মৌলৰ গ্ৰাম আণৱিক ভৰ গ্ৰাম পাৰমাণৱিক ভৰৰ সৈতে একে? গতিকে কুৱেশ্যন নম্বৰ 2ৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি, সিলিকন আৰু নিয়ন। 3, কঠিন সালফাৰৰ গ্ৰাম আণৱিক ভৰ কিমান হ'ব? কি কৈছে? কঠিন সালফাৰ। এই কঠিন সালফাৰৰ গ্ৰাম আণৱিক ভৰ কিমান হ'ব? গতিকে ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, 256 গ্ৰাম। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ফেৰিক সালফেটৰ এক মৌলত থকা আয়নৰ সংখ্যা চিনাক্ত কৰা। কি কৈছে? ফেৰিক সালফেটৰ এক মৌলত থকা আয়নৰ সংখ্যা চিনাক্ত কৰা। অপশ্যন এ। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 5, 560 গ্ৰাম আইৰণত কিমানটা মৌল থাকে? ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব অপশ্যন এ, এটা মৌল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কোনটো অক্সি এচিডৰ পৰা দুটা এচিডিক ৰেডিকেল উলিয়াব পাৰি? কি কৈছে? কোনটো অক্সি এচিডৰ পৰা দুটা এচিডিক ৰেডিকেল উলিয়াব পাৰি? গতিকে ইয়াৰ ৰাইট আনসাৰ কি হ'ব? ইয়াৰ ৰাইট আনসাৰ হ'ব সালফাৰযুক্ত এচিড। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, এটা পদাৰ্থৰ 3/4 ভৰত সালফাৰ ডাই অক্সাইড এটা নিৰ্দিষ্ট ভৰৰ দৰে একে সংখ্যক অণু থাকে। তলত দিয়াবোৰৰ ভিতৰত পদাৰ্থটো চিনাক্ত কৰা। কি কৈছে? এটা পদাৰ্থৰ 3/4 ভৰত সালফাৰ ডাই অক্সাইড এটা নিৰ্দিষ্ট ভৰৰ দৰে একে সংখ্যক অণু থাকে। সেই পদাৰ্থটো আমি কি কৰিব লাগে? চিনাক্ত কৰিব লাগে। গতিকে ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব ওজন। সিলভাৰৰ পাৰমাণৱিক প্ৰতীকটো হ'ল, তাৰমানে সিলভাৰৰ পাৰমাণৱিক সংকেতটো হ'ল, সিলভাৰৰ পাৰমাণৱিক সংকেতটো হ'ল Ag। নেক্সট কুৱেশ্যন, এভোগাড্ৰৰ সংখ্যাৰ মান কিমান? কি কৈছে? এভোগাড্ৰৰ সংখ্যাৰ মান কিমান? গতিকে ইয়াৰ আনসাৰ হ'ব অপশ্যন বি, 6.02 × 10⁻23। সোডিয়াম কাৰ্বনেটৰ ৰাসায়নিক সংকেত কি? সোডিয়াম কাৰ্বনেট, সোডিয়াম কাৰ্বনেটৰ ৰাসায়নিক সংকেত হ'ল Na2CO3। তাৰপিছত নেক্সট কুৱেশ্যন, ক্লৰিনৰ পাৰমাণৱিক ভৰ হ'ল, ক্লৰিনৰ পাৰমাণৱিক ভৰ। গতিকে ইয়াৰ আনসাৰ হ'ব অপশ্যন ডি, 35.5। তাৰপিছত নেক্সট কুৱেশ্যন, এমনিয়াম সালফেটৰ সংকেতটো হ'ল। কি কৈছে? এমনিয়াম সালফেট, এমনিয়াম সালফেটৰ সংকেতটো হ'ল অপশ্যন চি, NH4 2SO4। ছাত্ৰসকল আজিৰ ভিডিঅ'ত এইকেইটা MCQৰ ওপৰতে আলোচনা কৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু কেইটামান MCQৰ ওপৰত আলোচনা কৰিম। গতিকে ছাত্ৰসকল যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।